নমস্কাৰ হাই হেল্ল' মই বিক্ৰম আজি আপোনালোকলৈ অন্য এটা ভিডিঅ' আগবঢ়াইছোঁ। এইটো ভিডিঅ' আমি কথা পাতিম বিএড কৰাৰ পাছত কি জব সুবিধা আছে বা কি জবত আপোনালোকে চাকৰি পাব পাৰে। আৰু ইতিমধ্যে বহুত মোৰ ছাবস্ক্ৰাইবাৰ এনেধৰণৰ ছাবস্ক্ৰাইবাৰ আছে যিসকলে জানে যে বিএড কৰাৰ পাছত কি হ'ব পাৰে, কি হ'ব নোৱাৰে আৰু কি সুবিধা আছে। গতিকে তেওঁলোকে মোৰ এই ভিডিঅ'টো স্কিপ কৰিব পাৰে আৰু যিসকল নাজানে তেওঁলোকৰ বাবে মই এই ভিডিঅ'টো বনাইছোঁ। আৰু তেওঁলোকে সদায় কনফিউজ হৈ থাকে যে বিএড কৰাৰ পাছত মই কি কৰিম বা কোনটো লাইনত যাব পাৰিম, তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো। গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাওক আৰু বিএড কৰাৰ পাছত কি কৰিব পাৰি আপোনালোকে গম পাব। আৰু আপোনালোকে যে যদি ভাবি আছে বিএড কৰোঁ নে নকৰোঁ, তেনেহ'লে এই ভিডিঅ'টো চাই শেষলৈকে তেনেহ'লে আপুনি সিদ্ধান্ত ল'ব পাৰিব। তেনেহ'লে পোনে পোনে যাওঁ আমাৰ ভিডিঅ'টোলৈ। ভিডিঅ'টোত কি কৈ আছে, জবছ আফটাৰ ডুইং বিএড কৰাৰ পাছত আপোনালোকে কি জবছ পাব পাৰে। প্ৰথমতে আছে, মই প্ৰথম পইণ্টটো লৈছোঁ চিটেট, যোনটো 2025। মই আজি ভিডিঅ'টো বনাইছোঁ, আজি হৈছে 7 আগষ্ট 2025। আৰু কেইদিনমানৰ আগতে আমাৰ এটা নটিফিকেশ্যন আহিছে যিটো চিটেটক লৈ। চিটেটত কি কৈছে, চিটেটটো আমাৰ 4টা ষ্টেজত হ'ব বুলি কৈ আছে। 4টা ষ্টেজত হ'ব বুলি কৈ আছে, GT, PGT, LP, UP। এইটো ড্ৰাফ্ট হৈ আছে কিন্তু নট অফিচিয়েল হৈ আছে, কিন্তু কিবা এটা চেঞ্জ কৰিব সেইটো ঠিক। যে কাৰণ কেলৈ জুলাই মাহৰ যোনটো বা আগষ্টৰ যোনটো চিটেট হ'ব লাগিছিলে সেইটো এবাৰ হোৱা নাই, তো এবাৰ ডিচেম্বৰত হ'বগৈ। আৰু ডিচেম্বৰত এতিয়া কেনেধৰণৰ হয়, কিবা চেঞ্জ আনিব নেকি ইতিমধ্যে আমি গম পোৱা নাই। নটিফিকেশ্যনৰ থ্ৰুৱেদি জনাব বাৰু। কিন্তু ইয়াৰ আগতে চিটেট 2টা ষ্টেজত হৈ আছিল। এটা হৈছে 1 to 5লৈকে আৰু আনটো হৈছে 6ৰ পৰা 8লৈকে। পেপাৰ 1ৰ পৰা 5লৈকে আৰু পেপাৰ 2 6ৰ পৰা 8লৈকে। আৰু সেই চিটেটৰ পেপাৰখন আপোনালোকে যদি এটেম্প কৰিবলৈ হয় তেনেহ'লে HS, গ্ৰেজুৱেশ্যন, মাষ্টাৰ্ছ প্লাছ BEd থাকিব লাগিব। আৰু HS, গ্ৰেজুৱেশ্যন, মাষ্টাৰ্ছ এই তিনিওটা আপোনালোকে যদি কোৱালিফিকেশ্যন আছে প্লাছ BEd আছে, BEd কৰাখিনিও পাৰে আৰু DLEd কৰাখিনিও পাৰে। DLEd চাৰ্টিফিকেট কৰি থকা ব্যক্তিসকলেও 1 to 8লৈকে সিহঁতে পাৰে। আৰু যাৰ BEd আছে সেইসকলে কেৱল 6ৰ পৰা 8লৈকে পাৰে। এইটো হৈ গ'ল চিটেট। আৰু চিটেট যোনে যোনে দিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে এইটো নতুন এটা আপডেট আহি আছে যে GT, PGT, LP, UP এনেধৰণৰ কিবা এটা চেঞ্জ আহিব চিটেটত। আৰু যোনটো বস্তু আমাক আগৰ কণ্ডাক্ট কৰাব CBSE দ্বাৰা। তো যিসকলে BEd কৰিম বুলি ভাবিছে, ইতিমধ্যে BEd নাম লগাইছে, তেওঁলোকেও এই এক্সামটো দিব পাৰিব। গতিকে যেতিয়া নটিফিকেশ্যন ওলায় তেতিয়া আপোনালোকে নটিফিকেশ্যন ফৰ্ম ফিল আপ কৰি এক্সামত বহিব। নেক্সট আমি চাইছোঁ টেটতো সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ জনাইছে যে 2026 চনৰ পৰা আমাৰ সকলোবোৰ এক্সাম ৰেগুলাৰ বেচিছ কৰিম। ইয়াৰ জড়িত হৈ আছে টেটৰ এক্সামটো। যিহেতু টেটৰ 2025 চনৰ জানুৱাৰী 19 তাৰিখে এক্সামটো হৈ গৈছে। আৰু এক্সামটো 2টা লেভেলত হৈ গৈছে। এটা হৈছে GT আৰু আনটো হৈছে PGT, অৰ্থাৎ GT মানে গ্ৰেজুৱেট টিচাৰ, আনটো হৈছে PGT অৰ্থাৎ পষ্ট গ্ৰেজুৱেট টিচাৰ। এতিয়া GT টিচাৰ অৰ্থাৎ গ্ৰেজুৱেট টিচাৰৰ কাৰণে, অৰ্থাৎ আপোনালোকে ক'ৰ পৰা 9ৰ পৰা 10লৈকে, সেইটো হৈছে গ্ৰেজুৱেট টিচাৰৰ কাৰণে আপোনালোকে কি হ'ব লাগিব, মানে কি কোৱালিফিকেশ্যন থাকিব লাগিব। গ্ৰেজুৱেশ্যন হ'ব লাগিব প্লাছ BEd, আপোনালোকে BEd চাৰ্টিফিকেটখন থাকিব লাগিব। আৰু আপোনালোকে যিহেতু চিটেটটো মই কৈছিলোঁ, চিটেটটো আপোনালোকে পঢ়ি থাকিলেও BEdটো আপোনালোকে এপিয়াৰিং বা পঢ়ি আছে তেনেহ'লেও আপোনালোকে চিটেটটো দিব পাৰিব। কিন্তু ইয়াত আপোনালোকে BEd ফাইনেল যোনখন চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন দেখাব লাগিব, তেতিয়াহে আপোনালোকে GT এক্সামটো অৰ্থাৎ আছাম টেট ৰিক্ৰুটমেণ্ট এক্সামটো দিব পাৰিব। আৰু এইটো হৈ গ'ল GT কাৰণে। এতিয়া পষ্ট গ্ৰেজুৱেশ্যন টিচাৰৰ কাৰণে মাষ্টাৰ্ছ থাকিব লাগিব আপোনালোকৰ প্লাছ BEd। আৰু যিসকলে মাষ্টাৰ্ছ আছে আৰু তেওঁলোকৰ যদি BEd চাৰ্টিফিকেটখন আছে তেনেহ'লে আপোনালোকে 11 to 12 অৰ্থাৎ এইটো যোনটো পষ্ট গ্ৰেজুৱেশ্যন এই ক্লাছকেইটাৰ কাৰণে আপোনালোকে টিচাৰ হ'ব পাৰিব। নেক্সট আহোঁ আমি APSC, যোনটো ডাইট লেকচাৰাৰ বা ডাইট টিচাৰ বুলি কোৱা হয়। APSC এক্সামটো দিব পাৰিব। আপোনালোকে BEdটো কৰিলে, BEd কৰাৰ পাছত আপোনালোকৰ 2 বছৰ MAd কৰিব লাগিব। ইয়াত যোনটো দিয়া আছে, আপোনালোকে যে BEd যে কৰিছে সেই BEdৰ যিসকল টিচাৰ আছে, যে BEdত যিসকলে পঢ়ায়, তো তেনেধৰণৰ টিচাৰ হ'বলৈ হ'লে আপোনালোকে কি কৰিব লাগিব, BEd চাৰ্টিফিকেট আছে, তাৰপিছত আপোনালোকে MAd কৰিব লাগিব।
আফটাৰ BEd বা DLEd কৰাখিনিও পাৰে, কিন্তু BEd কৰিলে সুবিধা হয়। তো BEd কৰি ল'ব, তাৰপিছত MAd কৰিব। MAd কৰাৰ পাছত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব কনচাৰ্ণ ছাবজেক্টত, যিকোনো এটা ধৰি লওক আপোনালোকৰ প্ৰয়োজনীয় ছাবজেক্টত, ধৰি লওক এয়া মেথছ হৈ গ'ল, ছায়েন্স হৈ গ'ল, ইংলিছ হৈ গ'ল, ছ'চিয়েল হৈ গ'ল, এনেধৰণৰ। তাৰপিছত নহ'লে নেট স্লেট বা PhD লগাব লাগিব, তেতিয়াহে আপোনালোকে APSC যোনটো কণ্ডাক্ট কৰে বা আপোনালোকৰ ডাইৰেক্ট ভাইবা হৈও আপোনালোকক ডায়েট টিচাৰ বা ডায়েট লেকচাৰাৰ আপোনালোকক ডায়েট টিচাৰৰ কাৰণে এলিজিবল হ'ব। নেক্সট, জবছ ইন প্ৰাইভেট স্কুল। আপোনালোকে প্ৰাইভেট স্কুলতো যদি আপোনালোকৰ BEd চাৰ্টিফিকেটখন আছে, তেনেহ'লে আপোনালোকে প্ৰাইভেট স্কুলত টিচাৰ হৈ ল'ব পাৰিব। আৰু অৰুণাচল প্ৰদেশত প্ৰায় VKB হওক, কেন্দ্ৰীয় বিদ্যালয় হওক, এনেধৰণৰ বহুত বিদ্যালয় আছে যিবিলাকত আপোনালোকৰ 30,000লৈকে চেলাৰী আছে, বা তাতকৈ বেছিও থাকিব পাৰে, কমো থাকিব পাৰে। আপোনালোকৰ ইয়াততো 25ৰ পৰা আৰম্ভ হয়, 25ৰ পৰা 30লৈকে আৰম্ভ হয় অৰুণাচলত। আৰু যদি অসমত কওঁ বুলি আহিছে, অসমত তেনেহ'লে 20,000 মানৰ পৰা আৰম্ভ হয়, 20,000 চেলাৰী। আৰু অসমত প্ৰাইভেট স্কুলবিলাকত নহ'লে যোনখিনি আমাৰ ইংলিছ মিডিয়ামৰ স্কুল আছে, তাতো অলপ বেছি চেলাৰী দিয়া হয়। তো যদি BEd কৰে, তেনেহ'লে আপোনালোকে প্ৰাইভেট স্কুলত সোমায়ো 20-25,000 টকা ধুনীয়াকৈ ইনকাম কৰিব পাৰিব। গতিকে এইটোৱে মোৰ এটা সৰু এটা ভিডিঅ', গোটেই মই চামাৰিটো কৰিছোঁ। BEd কৰাৰ পাছত আপোনালোকে কি কৰিব পাৰিব? CTET এক্সামটো দিব পাৰিব। CTET এক্সামটোত আপোনালোকে 3-4টা ষ্টেজত এবাৰ হ'ব বুলি জনাই আছে 2025 চনৰ পৰা, ডিচেম্বৰ মানৰ পৰা। আৰু এতিয়ালৈকে নটিফিকেশ্যন ওলোৱা নাই, আৰু যেতিয়া নটিফিকেশ্যন ওলাব তেতিয়া আমি হয়তো গম পাম। তথাপিও মই জনাই দিছোঁ যে আপোনালোকে BEd চাৰ্টিফিকেটখন থাকিলে, অৰ্থাৎ যদিও DLEd আছে, বা মই ইয়াত যিহেতু BEdৰ কথা পাতিছোঁ, যদি আপোনাৰ BEd চাৰ্টিফিকেটখন আছে, তেনেহ'লে CTET এক্সামটো দিব পাৰিব। আৰু CTET এক্সামটো যদি দিয়ে, তেনেহ'লে আপোনালোকে চেণ্ট্ৰেল লেভেলৰ যোনটো টিচাৰ হয়, ধৰি লওক আপোনাৰ কেন্দ্ৰীয় বিদ্যালয়, বিবেকানন্দ, VKB, তাৰপিছত এনেধৰণৰ বহুত স্কুল আছে, সেইবিলাকৰ স্কুলত আপোনালোকে টিচাৰ হ'ব পাৰিব। নেক্সট, আছাম টেটত 2টা টেট হয়, আৰু আছাম টেটৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যোনটো এক্সাম আছিলে, আছাম টেট ৰিক্ৰুটমেণ্ট এক্সাম, সেইটোত আপোনালোকে অকল পাছ হ'লে হয়, আপোনালোকে মেৰিট লিষ্টত নাম আহিলে হয়, আপোনালোকে চাকৰি পাব। আগৰ নিচিনা যে টেট পাছ কৰি কিনে আপোনালোকে বহুত দিন ঘৰতে বহি থাকিব লাগিব, ফৰ্ম ফিল আপ কৰি থাকিব লাগিব, সেনেধৰণৰ নহয়। এতিয়া ডাইৰেক্ট টেট এক্সামটো দিব, পাছ কৰিলে মানে আপোনালোকে চাকৰি। আৰু টেটটো 2টা ষ্টেজত হৈছে, এটা হৈছে GT, গ্ৰেজুৱেট টিচাৰৰ কাৰণে, আনটো হৈছে PGT। দুইটাৰ কাৰণে পেপাৰ বেলেগ বেলেগ হয়, আপুনি যোনটো কাৰণে এলিজিবল হয়। আৰু যদি আপোনাৰ মাষ্টাৰ্ছ প্লাছ BEd আছে, আপুনি 2টাৰ কাৰণে এলিজিবল হ'ব। আৰু অনলি গ্ৰেজুৱেশ্যন প্লাছ BEd যদি আছে, তেনেহ'লে অনলি এটাৰ কাৰণে এলিজিবল হ'ব। নেক্সট আপোনালোকে ডায়েটত টিচাৰ হ'ব পাৰিব, ডায়েটৰ লেকচাৰাৰ হ'ব পাৰিব। ডায়েটৰ লেকচাৰাৰ হ'বৰ কাৰণে MAd থাকিব লাগিব, যোনটো BEd কৰাৰ পাছত হয়। BEd কৰাৰ পাছত আপোনালোকে 2 বছৰ পঢ়িব লাগিব MAd পঢ়াৰ পাছত আপোনালোকে আৰু মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব। মাষ্টাৰ ডিগ্ৰী থকাৰ পাছত আপোনালোকৰ যদি নেট স্লেট আছে আপোনালোকৰ এডুকেশ্যনত, তেনেহ'লেও আপোনালোকৰ হৈ যাব। তেতিয়া আপোনালোকে ডায়েট লেকচাৰাৰ হ'ব পাৰিব, আৰু যাৰ দৰমহা প্ৰায় 60-70ৰ পৰা আৰম্ভ হয়। এতিয়া তাৰপিছত প্ৰাইভেট স্কুলত আছে, প্ৰাইভেট স্কুলত আপোনালোকে 20,000 পৰা 30,000 ভিতৰত আপোনালোকে ধুনীয়াকৈ এটা অসমৰ কাৰণে 20,000ৰ পৰা 25,000লৈকে। আৰু প্ৰাইভেট স্কুলত আছে আপোনালোকৰ যোনটো অৰুণাচল প্ৰদেশত আছে, তাত 25,000 পৰা 30,000। আপোনালোকে ভাল যদি পঢ়োৱাৰ এক্সপিৰিয়েঞ্চ টিচাৰ হয়, তেনেহ'লে আপোনালোকে আৰু কেইটকামান বেছিকৈ পাব পাৰে। আৰু ইয়াৰ উপৰিও আপোনালোকে আৰ্মি স্কুল আছে, বা বিভিন্ন ধৰণৰ স্কুল আছে, যিবিলাকত আপোনালোকে নিজৰ বায়'ডাটা দি কিনে কিবা এটা ধুনীয়াকৈ ইনকাম কৰি থাকিব পাৰিব। তো এইটোৱে হৈ গ'ল BEd কৰাৰ লাভ। তো যদি আপোনালোকে BEd কৰিম বুলি ভাবি আছে, তেনেহ'লে অতি শীঘ্ৰে কৰক। দিনক দিনে কম্পিটিশ্যন বাঢ়ি আছে। যদি BEd কৰি থয়, তেনেহ'লে আপোনালোকৰ সুবিধা হ'ব। আৰু BEd কোৰ্চত বহুতখিনি কথা শিকিবলৈ পোৱা যায়। আপোনাৰ পাৰ্চনেল ডেভেলপমেণ্ট হ'ব, আপুনি কথা ক'বলৈ শিকিব, আপুনি নতুন বস্তু শিকিব, কেনেদৰে প্ৰব্লেমবিলাক চল্ভ কৰে সেইবিলাক শিকিব। তো এটা ভাল ধুনীয়া কোৰ্চ হয়। তো ময়ো কৰিছোঁ, এই বছৰ মই পাছ আউট হৈছোঁ। গতিকে মই জানো কাৰণে মই ভিডিঅ'টো আপোনালোকক আগবঢ়াই দিলোঁ। আজিলৈ ইমানে, ধন্যবাদ। যদি মোৰ ভিডিঅ'টো ভাল পালে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু ভিডিঅ'টো লাইক কৰি দিব পাৰে। ধন্যবাদ।